অই দরজা খোলা আছে আ এই মরাটো আকৌ কপা ওলালি আমাৰ দাদা গৈছো আহিছো আমি আহিলো এয়া কপা ওলালি এই তই এই ঘৰৰ পৰা ওলালো কিতে বহ 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 বিছানা নবহিবি দুখ পাবি না মাটিতে বহ এই দুখ মাটিতে বম মাটিতে বম আৰু হেৰি নহয় এই ইয়াক লৈ আহিলি যে ইয়াক এনেকে লৈ আহিলি যে ওই তাক বাটতে লগ পালো বাটতে লগ পালি আৰু তাক উঠাই লৈ আহিছ উঠাই লৈছো তেতিয়াহ'লে তই মোক কথাবিলাক মনত ৰাখিছ ন অকলে অকলে ঘূৰিব নিদিওঁ যে ঠিক আছে এতিয়া তুমি কি বিচাৰ কি কৰি আছা নিগনি মাৰা দাবাই হা মাখি মাৰা দাবাই অ নিগনি মাৰা মাখি মাৰা মানে কি ক'ব বিচাৰিছ কি তই বিক্ৰী কৰে বিক্ৰী কৰে মই কাইলৈ দাদা পৰা আহোঁ টাউনত মোকে মোবাইল নহ'লে টিভি এটা দিব লাগিব আৰু যদি কালিটা নিদিয়ে মোক ছোৱালী এজনী আনিব দিব লাগিব এইবাৰ মই তাৰ তলা যামেই কাম বন নকৰোঁ এতিয়া আও এই মৰাটো আকৌ কপে পালেহি সোমাই তই আছ নাথাকি ক'ত যাম মই আকৌ ভাবিছিলো অফিচলৈ গ'লি নেকি অফিচ আজি দেওবাৰ অফিচ যায় মানুহ মই পাহৰিলোৱে দে কচোন তই কি কাৰণে ওলালিহি এই কথা এটা আছিল তোৰ লগত সেই পাতিম বুলি সেই গাঁৱৰ ঘৰৰ পৰা এই টাউনৰ ঘৰলৈ আহিলো বহ বহ ইয়াতে বহিম নে বহ 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 ইয়াতে নাই নাই তই ইয়াত কষ্ট পাবি মাটিত বহ মই ইয়াত বহিলে কষ্ট পাম দে বহো দে তই ইমান মৰম কৰ মোক ন দাদা তোৰ মই দাদা হয় আৰু দাদা কথা কোৱা তই দ্বিতীয় মানুহ কবি নকওঁ দে সৰুৰ পৰাই তাইক কবা মা গাখীৰ খাই পূজা লাগো বুলি মই তোৰ কুকুৰ মেকুৰীৰ গাখীৰ খাই ডাঙৰ দীঘল কৰা ইমান মৰম কৰ তই মোক গম পাইছো মই তোক বহুত মৰম কৰো তই মোক বহুত মৰম কৰ দাদা মই আজিয়ে গম পাইছো বাৰু এইবিলাক কথা বাদ দে এই কথা এটাহে ক'ব আহিছিলো মৰমটো ক জানোহি হয়নে তোৰ কথা এটাহে ক'ব আহিছিলো কি ক এই মোৰ ঘৰত আৰু গাঁও ঘৰতো জানোৱে টিভি চিভি নাই মোবাইলো নাই টাইমবিলাক কেনেকে কাম বনটোতো মই নকওঁ এটা কৰিবই নিদিয়ে মোক কাম বন মৰমতে মোৰ এতিয়া থাকি থাকি অশান্তি লাগি যায় বুজিছনে মই ভাবিছো তোৰ ওচৰলৈ যাওঁ কথা এটা কওঁ মোবাইল এটা কিনি দিয় নেকি তই মোক কথাটো হয় তই যিকেইটা কথা কৈছ এটা টিভি তোক লাগে সেইটো বেয়া কথা নহয় মোবাইল এটা লাগে তোক সেইটো বেয়া কথা দাদা কিন্তু তই ইয়াৰ পৰা তোৰ কি আহিব পাৰে ইয়াৰ পৰা তোৰ ভাল আহিব পাৰে নে বেয়া আহিব পাৰে সেইটো তই আগতে ভাবি চোৱা উচিত তোক মই এটা টিভি আজি নহয় কাইলৈ লগতে কিনি দিব পাৰো কিন্তু সেই টিভিটোৰ দ্বাৰা তোৰ কি হ'ব জাননে মানসিক অশান্তি হ'ব কাৰণ ঘৰটোতো তোৰ বাহিৰে আৰু বেলেগ কোনো নাথাকে দাদা তইতো মোক বিয়াও পাতিব নিদিয় মৰমতে কষ্ট পাম বুলি বিয়া পাতা কথাটো ডাঙৰ কথা নহয় মই তোক কথা এটা কওঁ শুনি ল তোক টিভিটো দিলে তই তাত যিবিলাক চিনেমা চাবি সেই চিনেমা চাই গৈ তই ৰিয়েকশ্যনটো বেলেগক দিবলৈ যাবি তাৰ পৰা আহিব ওচৰ মোৰ তালৈ গতিকে তই টিভিটো ল'ব নোৱাৰ আৰু ছেকেণ্ড কথা মোবাইলটো ল'লে তই খাওঁতে শুওঁতে উঠোতে বহুতে খালি ফোনে ফোন আহিব হয়তো কোনোবাই টেনশ্যন পোৱা কথা কেতিয়াবা কৈ দিব তোৰ মাথাত হেডেক লাগিব এইটো বস্তু তই ল'ব নালাগে তই মোৰ কথাটো নহ'লে ৰেডিঅ' এটাকে কিনি দে তোক মই চব দিব পাৰো কিন্তু মই তোৰ কথাটো কৈছো শুন তই আজি মোক এনেকে ধৰিছ যে মোৰ বেয়া লাগি গৈছে তোক মই কিমান মৰম কৰো আজি তোৰ মই ভালৰ বাবে এই বস্তুকেইটা তোক মই দি দিওঁ কিয় জানো তই ক'ৰবাত ধ্বংস হ'ব বুলি ইমান মৰম কৰ তই মোক আজি চা তই যেনেকে ধৰিছ তোৰ দুখ লাগি গৈছে তই আজি যদি এযোৰ কাপোৰ পিন্ধিছ তই মোৰ কাপোৰে পিন্ধিছ নে নাই পিন্ধিছো সৰুতে তোক মই পঢ়িব দিছিলো যে নাই দিয়া ক'ৰবাত তই পঢ়ি মাথাত কষ্ট পাৱ বুলি যি পঢ়িছিলো মই পঢ়িছিলো আৰু সেই পঢ়ি শুনি কষ্ট কৰি আজি মই এটা চাকৰি যোগাৰ কৰিলো যাৰ ফলত তই দিনে এসাঁজ খাব পাৰিছ
মই যদি 3 সাঁজ কষ্ট কৰি খাইছো তোক মই এসাঁজ খাব দিছো নে নাই তাৰপিছত তই মোক কি কৈছ টিভি লাগে মোবাইল লাগে খাব খালে হাৰ্দিক দেলছো পালে কষ্ট পাম বুলি সোয়াবিন আনি দিবি মইতো সোয়াবিন আনি দিছিলো মোৰ মনত আছে দাদা দাঁতে ক'ৰবাত কষ্ট পাম বুলি ভাত খাব নিদিয়ে আৰু ৰুটি হেৰি কিবা চিলাইচ খাব দিয়ে পানী ভিজাই কিমান মৰম কৰিছ তেতিয়াহ'লে তোক নহয়নে মাছটো এবাৰ দাদা বুলি মাত দাদা মই তোৰ দাদা তই মোৰ দাদা ইমান মৰম কৰ তই মোক সেইকাৰণে তোক কৈছো তোক মই টিভি নিদিওঁ তোক মই মোবাইল নিদিওঁ আৰু তই শুনি ল বহুত ভিতৰৰ কথা আছে তই জানিবলগীয়া আজি তই যিখিনি মাটিত আছ সেই মাটিখিনি কাৰ জানো তোৰে দাদা তোৰ নামত মই কিয় নুঠালো কচোন ক'ৰবাত অফিচলৈ অহা যোৱা কৰি কষ্ট পাম বুলি মোক আজি পাই একোৱে নালাগে একোৱে নিবিচাৰো বুজিছ তই ইমান মৰম কৰ মোক ৰাতিয়ে হৈছে মই ঘৰলৈ যাব পাৰিম জানো ইয়াতে থাকি যাওঁ নেকি নাই তই ইয়াত থাকিব নালাগে চা এই মহানগৰীত ফেক্টৰী গাড়ী এই গোটেইবিলাকৰ যিবিলাক বায়ু তাৰ দ্বাৰা গৰম এটা সৃষ্টি হৈ আছে এই গৰমটোৱে তোক দিগদাৰ কৰিব গতিকে তই ইয়াত থাকিব নালাগে এই গাঁৱৰ সেই মুক্ত হাৱাকে তই ল'ব যিমান দেৰি হলেও তই ইয়াৰ পৰা গুচি যা সোনকালে মহৰ কামো খাবি ডাঙৰ ডাঙৰ মহৰ ডেংগু মহ আছে গম পাইছ নাই গতিকে তই যাগৈ এতিয়া যাগৈ মই যাংগো দে যা বনাবলৈ চাহ পানী বনাবলৈ কোনো নাই ঘৰত বুজিছ নে বহুত ক'লে গ'ল বহুত গ'ল কামে কৈছে শুনিছো বোলে এইবাৰ দুজনী ঠাল আৰু এজনী আনিছ কি মোৰ মুখলৈ চাই মুখত কথা নকওঁতে হেনো ধেমাই কৈছিলো কৈছিলো দে হেৰি নকৰিবি দেখা পাবি যা পিছত দেখা পাবি এতিয়া তই সোনকালে ঘৰলৈ যায় যা মোৰ অলপ কাম আছে যা একো খাব পইচা আছে নে নাই পইচা পাই আছে নে নাই হাতত যোৱা মাহতে 10 টকা দি থৈ আহিছিলে সিহঁতৰ পকেটতে আছে পুৰণা হৈ গৈছে ঘুমনি খাই এটা কাম কৰিবি 10 টকা দি যাবি যিমানলৈ পাৰ আৰু 10 টকা দি তই 10 টকা খাইখিনি তই খোজকাঢ়ি যাবি কিয় জাননে খোজকাঢ়াটো এটা ভাল অভ্যাস মই কষ্টটো জানো কিন্তু সেইখিনি কষ্ট কৰিলে তোৰ এতিয়া দেখিছ নহয় চেহেৰাটো তই মানে অলপ খোজকাঢ়াটো ভাল হ'ব হা যা একো খাব নালাগে যা ঘৰত যা গৰুকেইজনী ভালকে চাবি যা কালি যে দাদাহঁতলৈ গৈছিলো মোক মোবাইলো নিদিলে টিভিও নিদিলে দুজনী মাইকী আনিছে এতিয়া আৰু এজনী আনিছে মোক ভাত কেইটামানো নোখোৱালে এইবাৰ মই ছোৱালী অনা কথা লৈ যাম তাৰ লগত মই কিমান আৰু কষ্ট কৰিম আৰু লেচেৰা মাহৰ গুটি খাই থাকিবলগীয়া হৈছে মোক থয় এইবিলাক কোনে কয় দাদা মৰাটো আকৌ ওলালি দেখোন আজি আকৌ আহিলো বুজিছানে কথা এটা আছিল কি কথা পাম নহয় মাতি যাব ক কি হ'ল মানে খাই আহিছ নাই খোৱা তোৰ আজি খাম বুলি আহিছো তই বেছিকে ভাত খাই থকাটো অলপ বেয়া জাননে কাৰণ তোৰ এইটো যিটো চেহেৰা বেছি ভাত খালে তোৰ প্ৰেছাৰ হ'ব হাই প্ৰেছাৰ হৈ যাব পাৰে অলপ কমাই চেহেৰাটো কমা পেটটো বাঢ়িব ধৰিছে অলপ কমা আৰু মই সেইদিনাখন যে তোক দি থৈ আহিছিলো 50 টকা খৰচ কৰিলি নেকি দিবলগীয়া হ'ল দোকানৰ বাকী আৰু 20 টকা এটা আছে আৰু এই অমুক মহাজনে হেৰি নিলে তোৰ এই ধানখিনি নিলেহি তই ধান ৰাখিছ নেকি মই নাই ৰাখা নহয় তই বেছি দিছিলি দেখোন মই দেখোন কৈছিলি নালাগে বুলি পেলাই তই ৰাখিবলৈ তেতিয়াহ'লে তই ঠিকে কৈছ এতিয়া বৰ্তমান এইখিনি মাটি মই বেলেগ মানুহ বেচিছো মই চাবলগীয়া নাথাকিব ন তই ক'ত থাকিবি সেইটো চিন্তা কৰিছ নাই মই তহঁতৰ ঘৰতে থাকিম তেতিয়া বাৰু সেইটো মই পিছত চিন্তা কৰিম এতিয়া কচোন তই কি কাৰণে আহিলি কথাটো ক কথাটো মানে ডাঙৰ কথাই মোৰ মানে ইমান ডাঙৰ কথাটো মানে মই এনেকৈ
গালি নিদিওঁ দে কাৰণ মই তোৰ দাদা হা মই তোৰ কথা শুনিব লাগিব আৰু তোক সৰুৰ পৰা মই মৰম কৰি আহিছো গতিকে তই যি বিচাৰ মই তোক তাকে দিব লাগিব কিন্তু চাই চিতি দিম মই বস্তুটো চা তোক মই এইযোৰ কাপোৰ 3 বছৰ পিন্ধাইছো কিমান দাম জান 3000 টকা পইচা গোটেই কাপোৰযোৰ 3000 টকা কাপোৰ পিন্ধিছ তই তাকো কষ্ট নকৰাকে ঠিক তেনেকুৱাই তই চা মই কিমান কষ্ট কৰি যদি পিন্ধিছো কাপোৰ মই কষ্টৰ ফলত পিন্ধিছো আৰু তই কষ্ট নকৰাকে 3000 টকা কাপোৰ 3 বছৰ পিন্ধিছ কিবা লছ আছে একো নাই মই যদি 3 সাঁজ ভাত মাছে মই ডকচি খাইছো তই মানে এসাঁজ হলেও নিৰামিষ ভাত সুখে খাইছ নে নাই দিনে কেই সাঁজ খাও কেই কেজি চাউল লাগে তোক মাহটো এটা মৰম তই ল হা পুৱা খেতি সময়তহে লগাবি আৰু এইটো ল এইটো প্ৰেছাৰ যদি তোক কেনেবাকে এইবিলাক ৰদ বিষোৱা কথা কৈছিলি সিদিনাখন তই মানে কি হয় য'তে ত'তে তই গৰম চৰম বস্তু নাখাবি হা এইটো বিপি লিখাই আছে কি আছিলে এইটো মানে কি হ'ল ব্লাড প্ৰেছাৰৰ কাৰণে এইটো ভাল মানে ইয়াত লগালে বিষটো কমিব হা এইটো লৈ যাবি আৰু ক তোৰ শেষৰ কথাটো কি মোক বেছি সময় নাই মোৰ এফালে যাবলগীয়া আছে ফোনটো আহিছে ফোনটো দে ক মই তোৰ দাদাৰে দে মই তোৰ কাৰণতে জীয়াই আছো আজি যদি তই পোহৰ দেখ মোৰ কাৰণে দেখিবি আৰু অন্ধকাৰ দেখিলে তই মোৰ কাৰণে দেখিবি হয়নে নহয় গালি নিদিয় তো নাই নিদো মই গালি নিদো দে ক মানে মন বসে কাৰণেহে কৈছো তই কি ক'ব বিচাৰিছো ক সোনকালে মোৰ সময় নাই মোৰ ফোন এটা আহিব এতিয়া মই যাব লাগিব চাইডত যাবি কথাটো শুনি ল ক ঐ দম ন ক এয়া মই কি ক'ব লগা আছে চিধা চিধি ক মানে ক তই বহুত সময় কৈছ তই কষ্ট পাবি এনেকুৱা তোৰ গলাত কষ্ট পাবি তোৰ মনত কষ্ট পাবি এনেকুৱা কষ্ট পোৱা কাম তই নকৰিবি কাৰণ মই তোৰ দাদা মই তোৰ দাদা তই কি ক নালাগে মোবাইল চোবাইল নালাগে ক তই কি ক ল কি বিয়া পাতিব মন গৈছে তই বিয়া পাতি ঠিক কৰি ল'ব বিচাৰিছ তিনিজনী চলাওঁতে মই গম পাইছো কেনেকুৱা লাগে আৰু তইও বিয়া পাতি তাতে তোৰ ইনকাম নাই তই কেনেকে চলাবি কচোন কেনেকে চলালে খাবি কেনেকে শুন তোৰ এটা উপায় আছে তই যিদিন ছোৱালী বিয়া পাতিম বুলি ভাবিছ মই পাতি দিওঁ মতে মাংস চুবালে দাঁত বিষাই বুলি তই মোক চয়াবিন খাব দিছ হয়তো মানিছো মতে ক'ৰবাত কিবা কষ্ট পাওঁ বুলি কাম কৰিব তেনে সেইটো মানিছো মাটিবিলাক মই চাই থাকিলে কষ্ট পাওঁ বুলি সকলো বেছি দিছ হয়তো মানিছো এতিয়া আকৌ ছোৱালীজনী নে মোৰ ছোৱালীজনী তই ল'বি সেইটো কেনেকেনো মানিব দাদা তই এনেকুৱা দাদা মোক